নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছেনে? মই ভালে আছোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজি আহি পালোঁ ঐতিহাসিক খতৰা সত্ৰ। আৰু এই খতৰা সত্ৰত মোৰ ভাগিন, দেউতা, মাহী, মহা, বাইদেউ আৰু অহাৰ উদ্দেশ্য হ'ল মাহীৰ ছোৱালী, এইজনী ছোৱালী তেওঁ এটি শিক্ষয়িত্ৰী হ'বৰ কাৰণে সক্ষম হৈছিল। আৰু সেই শিক্ষয়িত্ৰী হোৱাৰ হেতুকে শৰাই নৈবেদ্য অৰ্পণ কৰিব ওলাইছিল প্ৰভু ভগৱন্তৰ এই ঐতিহাসিক খতৰা সত্ৰত। গতিকে আজি এই দিনটোত উপস্থিত হ'লোঁ আহি আমি গোটেইখিনি পৰিয়াল। আৰু এইফালে সন্মুখতে প্ৰভু শ্ৰীৰামৰ ভক্ত হনুমান পাহাৰ দাঙি আছে। আৰু লগতে আমি এতিয়া যাব ওলাইছোঁ খতৰা সত্ৰৰ ভিতৰলৈকে। আৰু ইয়াত প্ৰৱেশ কৰিলোঁ, প্ৰৱেশ কৰি আৰম্ভণিতে ইয়াতে সেৱা ল'লোঁ। গতিকে সকলোৱে সেৱা ল'লোঁ আৰু এইফালে যাই আছোঁ শৰাই নৈবেদ্য যিহেতু আনিছোঁ, গতিকে শৰাই নৈবেদ্যখিনি পঞ্জীয়ন কৰিবৰ কাৰণে আহিলোঁ। ইয়াত শৰাই নৈবেদ্য পঞ্জীয়ন কৰা হয়, ইয়াতে শৰাই নৈবেদ্যখিনি দিয়া হয়। এনেদৰে দুটাইও দিলা, এনেকুৱা দি আছে। তাৰপিছত এয়া ভাগিন, তাৰপিছত মাহীহঁতেও শৰাই নৈবেদ্যখিনি জমা দিলা। ইয়াৰ পৰাই তাৰমানে শৰাই নৈবেদ্যখন প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিব বা সকলে। শৰাই নৈবেদ্য অৰ্পণ কৰি উঠি আমি ইয়াতে প্ৰভু শ্ৰীৰামৰ ভক্ত হনুমানৰ শ্ৰীচৰণত এগছি বন্তি ধূপ জ্বলাবৰ কাৰণে আহিলোঁ। কাৰণ যিহেতু সত্ৰৰ ভিতৰত চাকি বন্তি নিষিদ্ধ কৰিছে, গতিকে ভক্তসকলে ইয়াতে হনুমানৰ শ্ৰীচৰণত অৰ্পণ কৰা হয়। তাৰপিছত আমি দৰ্শন কৰিলোঁ গুৰুগৃহ শ্ৰী শ্ৰী গোবিন্দ তাৰ প্ৰভুৰ স্মৃতি নামঘৰ। তাৰপিছত আহিলোঁ, আমি জলযোগান ব্যৱস্থা কৰিছিল, জলযোগান খাবৰ কাৰণে আহিলোঁ। আৰু ইয়াতে আহি মানে কিবা এটা ভাল লাগছে, মানে কি ভাল লাগছে, কাঁহৰ বাতিত মানে চাহ দিছে। কাঁহৰ বাতিত চাহ একদম খাই কিবা এটা এনেকুৱা ভাল লাগছে নহয়, একদম ক'বা মানে ভাষা নাই আৰু কি ধুনীয়া। এতিয়া কাঁহৰ বাতিত চাহ দি আছে, চাহ খাই আছোঁ। তাৰপিছত আৰু এটা বস্তু দিছে, চুজি লাড়ু। কি ধুনীয়া চুজি লাড়ু এতিয়া সজাই আছে বাৰু, একদম দেখা পাই কিবা খাওঁ খাওঁ লাগিছে, গোটেই খাওঁ খাওঁ লাগিছে। কোনো গোটেই দিব আৰু এটা দিলা বাৰু, এটা খালোঁ। সঁচাকৈ একদম মজা লাগছে খাই। চাহ খাই আহি আকৌ নাম প্ৰদৰ্শন চালোঁ, উপভোগ কৰিলোঁ। তাৰপিছত প্ৰসাদ দিলে, প্ৰসাদ গ্ৰহণ কৰিলোঁ। প্ৰসাদ গ্ৰহণ কৰি উঠি এতিয়া যাব ওলালোঁ ঘৰ। সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত পুনৰবাৰ এটি সেৱা জনাই সকলোৰে যাতে মংগল কামনা হওক তাৰে কামনা কৰিছোঁ পুনৰবাৰ। সকলো সুখী হোৱা, সুখত থকা, প্ৰভু ভগৱন্তই যাতে সকলোৰে দীৰ্ঘায়ু কামনা কৰক, অপায় অমংগলবোৰ দূৰ হওক তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানে আছিলে। সকলো সুখী হোৱা, সুখত থকা। আজিলৈ বাই বাই।